নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱাই মানে কুকুৰে কামুৰি দিলে আজি মোক। এই বিহু বতৰত বিহু উঠাই দিছে, গম পাইছে নহয়। আহি পেলাই গোলাঘাট চিভিল পালোহি। আহি পেলাই এখন বোলে ফটো লাগে বেজীটো ল'বৰ কাৰণে, আৰু বেজী চেজী লৈ পেলাই এতিয়া পূৰা আজৰি। কিন্তু হাতখন অলপমান কিন্তু বিষ হৈছে। ঘৰত গৈ আৰু কি দখা দেখুৱাই মোক আজি হাতখনে ঠিক নাই। আৰু পাছদিনা ৰাতিপুৱা এইটো ভিডিঅ'। আমি আঠখেলীয়া নামঘৰত মানে মোৰ শৰাই এভাগ দিবলগীয়া আছিল কাৰণে ওলালোঁ। কালি গোটেই ৰাতি ইমানেই জ্বৰ নহয় মোৰ, মানে একদম গোটেই ৰাতি শুৱা কৰা নাই। শৰাইখন দি ল'লেহে চাগে মোৰ মনটো অকণমান ভাল লাগিব নেকি। মনটো মানে বহুত দুখ, কাকো ক'ব নোৱাৰোঁ, এনেকুৱা দুখত পৰি আছোঁ মই। আৰু ভগৱানক এইটোৱে বিচাৰি আহিছোঁ যে মোৰ লগত যিসকলে অন্যায় কৰিছে, জানি বুজিয়ে যদি অন্যায় কৰিছে, তেনেহ'লে তাৰ প্ৰতিফলটো সিহঁতক লগালগ ভগৱানে যাতে দিয়ে। মইতো একো কৰিব নোৱাৰোঁ, উপায় নাই। ভগৱানে মোক যাতে চকু মেলি চায়, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। কিবা খাবলৈ মন গৈছে। আৰু পুৰণা যিভাগ নামঘৰ আগতে আমি চাকি দিওঁ, সেই নামঘৰ ভাগত এতিয়া কাম চলি আছে। তলত টাইলছ লগাইছে আৰু ওপৰত চিলিং। এতিয়া সকলোখিনি ধুনীয়া হৈ গ'ল দেখিবলৈ। আমি শৰাই বস্তুখিনি দিয়াৰ পাছত মেইন নামঘৰলৈ আহিলোঁ, মূল যিভাগ নামঘৰ তালৈ। মানে ককা দুজনক সেৱা কৰিম মানে এতিয়া আমি। আৰু আজি মানুহ নাই বুলি ক'লেও বেয়া নহয়। আহিছিল যদিও ৰাতিপুৱা পোৱা নামতে মানুহখিনি গুচি গ'ল। আমাৰ যিহেতু অহা অলপমান দেৰি হৈ গ'ল, সেইটো কাৰণে। মোৰ হাতখনৰ অৱস্থাটো দেখিছে আপোনালোকে, ইমানেই বিষ, ইমান মানে জ্বৰত ভুগিছোঁ। জ্বৰৰ টেবলেট খায়ো মই ভাল পোৱা নাই। সেইকাৰণে আজি একদম মোৰ মনটো একেবাৰে মৰি থকা নিচিনা হৈছে। কাপোৰ কানি একো পিন্ধিব পৰা অৱস্থাত মানে মই নাই। মায়ে সকলোখিনি কৰি দিছে। তাত শৰাই প্ৰসাদ লৈ পেলাই আমি ঘৰমুৱা হ'লোঁ। আৰু ঘৰলৈও চিন্তা লাগি থাকে ক'ৰবালৈ ওলাই গ'লে মানে। আৰু মোৰ ভিডিঅ'খিনি চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।